এইটো দেখিছেনে? এইটো কি হয় কওকচোন আপোনালোকে? এইটো সকলোৱে চিনিয়ে পায়, এইটো কি বস্তু? এইটো হৈছে বগলী। আৰু দেখিছেনে ভৰিকেইখন চাওকচোন তাৰ, একদম নখকেইটা চাওক কিমান ডাঙৰ ডাঙৰ, দেখিছে কেনেকে ধৰিছে? আচলতে মানে কি হ'ল, তাৰ দানাটোত মানে কষ্ট পালে। এতিয়া দেখিছেনে দানাটোত আমি এতিয়া ঔষধ বান্ধি দিছো ভাল হ'বৰ কাৰণে, চাওকচোন দানাটো মানে ভাগি গ'ল বিশেষকে। এই দানাটো দেখিছেনে? এই দানাটো ভাগি গ'ল, আৰু মানে কি ভাগি যোৱাত সি উৰিব নোৱাৰা হৈ গ'ল। উৰিব নোৱাৰা হৈ আমাৰ মানে চোতালতে পৰি গ'ল। কিবা এটা মানে কষ্ট পালে কেনেবাকে, যেনে তেনে আহি চোতালত পৰিলে, আৰু পৰাৰ লগে লগে আমি তাক পাই অকণ এয়া মলম চলম লগাই দিছো, ঔষধ চৌষধ লগাই দিছো, ভাল হয় যদি হওক। আৰু তাকে বুলি ভাবিছো অলপ কি কৰা যায়, এতিয়া তাকে ভাবি পোৱা নাই। বস্তুটো বহুত আঘাতপ্ৰাপ্ত, এৰি দিলেও এতিয়া কিবাহেতো খাবই, কাউৰীয়ে চাউৰীয়ে হয়তো কিবা কুকুৰ মেকুৰীয়ে খাই পেলাব এৰি দিলেও। এতিয়া তাকে অলপ চাওঁ, ৰাতিটোৰ ভিতৰত যদি অকণমান সি উৰিব পৰা হয় তেতিয়াহ'লে তাক কাইলৈ আজাদ কৰি দিম আৰু চাওকচোন ইমান ধুনীয়াকে আছে, সুন্দৰকে। সি নাকামুৰিব অকনো, চাওকচোন সি চিনি পাই গৈছে যে ময়ে আঘাতপ্ৰাপ্ত হৈ আছো আৰু মোক ভাল কৰক। চাওকচোন বাৰু কিমান মৰম লগা, চাওকচোন। আৰু মুখখন চাওকচোন, বগলীৰ মুখখন দেখিছে? ঠোঁটটো কিমান জোঙা। এই ঠোঁটটো দিয়ে এনেকে এনেকে মাছ যে একদম মানে খাই যে এনেকে এনেকে কৰি, ঠোঁটটো একদম কিমান জোঙা দেখিছেনে? আৰু ভৰিকেইখন দেখিছে মোক কেনেকে ধৰি লৈছে? নখকেইটা চাওক কিমান দীঘল। দানাখন মানে ভাগি গ'ল, এইখন দেখিছেনে? এতিয়া বান্ধি দিছো ঔষধ ভাল হ'ব বুলি, কিন্তু কৰিব নোৱাৰা হ'ল। এতিয়া কি কৰা যায় ভাবি পোৱা নাই। এতিয়া খুলি দিওঁ। চাওকচোন দানাখন কেনে ভাগি গ'ল, চাওক দেখিছেনে? দানাখন কেনে ভাগি গ'ল। এতিয়া বেচেৰাটো উৰিব নোৱাৰা হৈ গ'ল। এই চাওকচোন, একেবাৰে মানে এইখিনিতে ভাগি গ'ল। এখন দানাইটো কেতিয়াও উৰিব নোৱাৰে, দুইখন দানা লাগিবই তাক। এতিয়া কি কৰা যায় ভাবি পোৱা নাই। চাওকচোন বেচেৰাটো কি অৱস্থা হ'ল। চাওকচোন ইমান বেয়া লাগিছে, চাওকচোন বাৰু। এইখিনিতে মানে হাৰ্ডিটোৱে ভাগি থাকিল। এতিয়া কি কৰা যায় ভাবি পোৱা নাই। বন্ধুসকল, এতিয়া এইটো কি কৰা যায় আপোনালোকে কমেন্ট কৰি জনাবচোন। এতিয়া দানাখনটো পুৰা ভাগিয়ে গ'ল, সিটো এতিয়া উৰিব নোৱাৰে। এতিয়া কি কৰিলে ভাল হ'ব আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব। আৰু ইয়াক এতিয়া ক'ত লৈ গ'লে কি কৰিলে ভাল হ'ব আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব। বন্ধুসকল চাওকচোন, একে এখন দানা কামে নাইকিয়া হ'ল। এখন দানাই ঠিক হৈ আছে, এখন একে ভাগি পুৰা চেচেই, দেখিছেনে? এইখিনিতে ভাগিলে। দানাখন সি উঠাবই নোৱাৰি, এইখিনি দেখিছেনে? এখন দানা চাওকচোন পুৰা ভাগি গ'ল এইখিনিতে। তেজ ওলাই আছে, আৰু মলম চলম লগাই দিছো, তথাপিও কি হয় নাজানো আৰু। ভাল হোৱা আশাটো কমেই দেখিছো। তো কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে কি কৰিলে ভাল হ'ব। তো এতিয়া তাক ঘৰতে এনেকে এৰি দি থৈ দিওঁ, ঘৰৰ ভিতৰতে আছে যিহেতু। এতিয়া তাক একোৱে খাব নোৱাৰে, গতিকে ঘৰৰ ভিতৰতে আছে যিহেতু তাক একোৱে খাব নোৱাৰে। ইয়াত এতিয়া চেপাৰেট মানে পুৰা সি চেফটিত থাকিব, এতিয়া সুৰক্ষা হৈ থাকিব ঘৰত। আৰু খোৱা বোৱাটো দিব লাগিব তাক, নহ'লেতো মৰি থাকিব ই। আৰু ৰাতিপুৱা কিবা কিবি তাক খোৱা বোৱা অলপ দিব লাগিব, কাৰণ ইহঁতে মাছ চাছ বেং চেং এইবিলাকহে খায়, ভাত চাতটো নাখায়। গতিকে ইহঁতক এতিয়া খোৱা ব্যৱস্থাটো কৰিব লাগিব, অকণ প্ৰব্লেমেই হৈছে। তথাপিও আপোনালোকে কমেন্ট কৰি জনাব কি কৰিলে ভাল হয়। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছো, আপোনালোকে কমেন্ট কৰি জনাব। কাৰণ যিহেতু দেখিছে আপোনালোকে কি অৱস্থা হৈছে বগলীজনী, আৰু কিমান মৰম লগা চাওকচোন, দেখিবলৈ কিমান সুন্দৰ। তো এতিয়া ঘৰতে থাকক, এৰি দিছো আৰু তাক, সি চেপাৰেট হৈ থাকক ঘৰতে। বেচেৰাটো কিমান কষ্ট পাইছে, কিমান চিন্তা কৰি আছে, কি কৰিলে ভাল হ'ব। আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব। এতিয়া ঘৰতে থাকক, আৰু আপোনালোকে কমেন্ট কৰি জনাব কি কৰিলে ভাল হয়।